মতে করে বেখেস্ত হরি কীর্তন হে ধর্ম অনাদরিয়ানো ধর্ম সম্প্রতি উপদেশ হরে ভকতি ব্যাকর শুনিছে তহান তো ভুইল প্ৰথম স্কন্ধত নাৰায়ণে কৈল চাৰিও বেদক ব্ৰহ্মায়ে আনি বিচাৰিলা তিনি বাৰ এহি মানে মাত্ৰ কৰি লাহাৰ অ হৰি কীৰ্তনে তৰে সংসাৰ হে নজানি ৰাজা একান্ত মনে হৰিও যতন হৰি তলে ৰাজাত কহন্ত ওকে প্ৰবন্ধে বিচাৰি দেখিও আতি লবলে বিষয় সুখ লাগি ভৈল হৰে মুখ নকৰে ৰতি হৰে কীৰ্তনত আপোনাকৰ মোহে ভৈল ইটো চাণ্ডালকো গৰিষ্ঠ মানি যাৰ জিপাগ্ৰে থাকে হৰে বাণী সমস্তে তীৰ্থত কৰিল স্নান কৰিল শীত হব তপদান হেহি হে কুলিন বেদ কবুজে যাৰ মুখে হৰি নাম পৰম তত্ত্ব জানিলে বহুতি তৃতীয় স্কন্ধত কৰিলা স্তুতি নলাগেলি নামো কোটি কুতথা নাহি হৰি পদ পংকজ যথা কৰ্ণৰ
কথামিত কণাৰ বাৱে দুনাই আত্মজ্ঞান হোমৰাৱে লাগে বৰণ মাগ চতুৰ্থ স্কন্ধত পৃথুৰ মাক জৰা মৰণৰ সময়ে দুখে যুগুণ নাম নেৰো মুখে জয়গত পঞ্চমহাপাপী যিটো দুৰ্জন তাৰো প্ৰায়াচিত হৰি কীৰ্তন তাক লাগি ভৈল হৰিৰ মতি মোৰা ভৈল ৰাখো সম্প্ৰতি ব্ৰহ্মবধে গুৰু বধে যাওঁতে পিতৃ মাতৃ বধে পাপে অনেক কুকুৰ খায়নে হেমে সগনে উদাহুৱে হৰে বেতনে চান্দালু হৰিণা মলৱে মাত্ৰ কৰিবে উচিত যজ্ঞৰ পাত্ৰ পাপৰ আলয় ভৰাই নামে পাতুলৰে মহৰে কামে নামৰ মহিমা জানি সমূলে জগতৰে মুখ্য হৈবে বুলি পূৰ্বতয়াত কুই পগৰি থৈল দেখিও হস্ত দেহুকে নলাগে দেৱ দি জৰিখি হুইমে নলাগে সমস্ত শাস্ত্ৰ জানিবে মিছাত মৰে আন কৰ্ম কৰে উন্ত ভকতি তুষ্টে তুষ্ট হৰি দক্ষ দৈত্য ব্ৰজৰাবাসে পখিমী গগন চান্দালো আখে একান্তে কৰিয়া তাত মাৰিবি হৰি ভকতি মহাভোগ
সপ্তম স্কন্ধত প্ৰহ্লাদ বাণী দেখিয়া বিচাৰ